हेलो दोस्त वेलकाम मैं दीपांकर एक्चुअली यूट्यूबत मैं बहुत दिन धरी भिडिओ दिया ना फाइनली आज आमी आहि गलो माने एटा पिकनिक पार्टी আছে आमार आपनालोके হয়তো সকলে জানে যে আমাৰ নামখলা মা কালী নামৰ এটা নাগাৰা নাম দল আছে গতিকে আমি মা কালী নাগাৰা নাম দলত জড়িত এই কাৰণে সো আমি সকলোৱে লগ লাগি এটা পিকনিক খাম আৰু আমাৰ লগত সকলো মানে বেষ্ট ফ্ৰেণ্ড আহিছে মই আপোনালোকক ধুনীয়াকৈ চিনাকি কৰি দিম এয়া চাওক মোৰ বেষ্ট ফ্ৰেণ্ড অচিন্ত শৰ্মা দাদা কেনেকুৱা লাগিছে পিকনিকত আহি মুখটো দেখুৱা তাৰে পিছতে মজা 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 এইটো আমাৰ পংকজে ৰুণ চেলা আছে ধুনীয়াকৈ একদম আমাৰ ফাইন একদম কেনেকুৱা পৰিৱেশটো কেনেকুৱা মজা মজা আমাৰ এই চাকে পেচেছ কাটি আছে ৰাজুৱে এয়া মটৰ এইটো আমাৰ অচিন্ত শৰ্মা দেই এয়া মানে গুৱাহাটীত থাকে একচুৱেলি মানে বেছি টাইম দিব নোৱাৰে আমাৰ নামত গতিকে আজি গুৱাহাটীৰ পৰা আহিছে গতিকে ভাল লাগিছে দাদা থেংক ইউ ছ' মাছ এয়া আমাৰ এইটো আমাৰ কা বুলি মাতো দে আমাৰ বয়সস্থ মানুহ যিটো নাগাৰা নাম দলত আছে এইটো চাই লওক আমাৰ এইটো কা বুলি মাতো এই বহুত বয়সস্থ মানুহ নাগাৰা নাম দলত আছে গতিকে এখেতক আমি পাওঁ বহুত আনন্দিত গতিকে কিছুমান আমি নজনা কথা শিকাই দিয়ে ভাল লাগিছে দাদা থেংক ইউ এইটো আমাৰ তপন দা ইয়াতে মানে হাঁহ বাচি আছে চাই লওক ধুনীয়াকৈ এয়া হাঁহ আমাৰ মানে দুটা হাঁহ আছে হাঁহ দুটা তপন দাই চেলা আছে তপন দাই কিবা এটা কৈ দিয়া মোৰ চেনেলটোৰ কাৰণে হেল্ল' কি চেনেল মোৰ ইউটিউব চেনেলটোৰ কাৰণে কিবা এটা কৈ দিয়া কি ক'ব নতুন বছৰৰ শুভেচ্ছা দিছোঁ পিকনিকত সকলোৱে যাব লাগে পিকনিক মিলাই কিনে খাব লাগে বছৰত একবাৰ নতুন বছৰৰ শুভেচ্ছা সকলো বুলি থাকিল আমি হাঁহেৰি নতুন বছৰৰ শুভেচ্ছা দিছোঁ লগতে ব্ৰইলাৰ আছে আৰু কিবা কিবি আছে সেইখিনি কথা সামাজিকভাৱে ক'ব নোৱাৰি থেংক ইউ আমাৰ দাদাই মানে কিবা ক'লে যে নতুন বছৰত ধুনীয়াকৈ মানে আমি হাঁহেৰে পিকনিক চিকনিক খাব লাগে যিহেতু নিউ ইয়াৰ গতিকে ভাল লাগিলে আহি বহুত বেছি ভাল লাগিলে এয়া আমাৰ ৰমেন দা ধুনীয়াকৈ খানা বনাইছে তাকে আমাৰ মানে আমি আৰম্ভ কৰি দিলোৱে বৰ্তমান ইয়াত দালি বহাইছে আৰু ইয়াতে কিবা চাগে ভাত চাত কিবা বনাব আৰু মাংস এইটো আমাৰ ৰাজু শৰ্মা এবাৰ মানে বিখ্যাত ৰান্ধনী হয় 1 নম্বৰ ৰান্ধনী গতিকে যদি কোনোবাই বিচাৰে যদি ভাল ৰান্ধনী লাগে মই ইয়াত তলত ডিষ্ট্ৰিবিউশ্যনৰ কণ্টেক্ট নম্বৰটো দিম আপোনালোকে ধুনীয়াকৈ মোক কণ্টেক্ট কৰিব আৰু পাই যাব ফাৰ্ষ্ট ক্লাছ নম্বৰ 1 ৰান্ধনী আমাৰ ইয়াত তপন দাস কেনেকুৱা বঢ়িয়া হেপী নিউ ইয়াৰ বেলেগ চব ঠিকে আছিল দাদা ঠিকে আছে সেইবোৰ বাদ দিয়া আৰু মানে অলপ এনজয় হৈছে বেলেগ একো নাই আমাৰ মানে কি ক'ব আৰু মানে 1 বছৰৰ মূৰত আমি এবাৰে এনজয় কৰোঁ বহুত বেছি ভাল লাগে আৰু এই আমাৰ তপন দা এই আমাৰ পংকজ কেনেকুৱা পৰিৱেশ মানে কি ক'ব আৰু আজি মানে চব ব্যস্ত ন থেংক ইউ ছ' মাছ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব জয় অসম।